হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি যাব ওলাইছোঁ এতিয়া আজি মন্দিৰ। আজি হ'ল নেক্সট সোমবাৰ, ছেকেণ্ড দিন, ছেকেণ্ড সোমবাৰটো। আৰু মই কালিৰ পৰা এটা সংকল্প লৈছোঁ কি মই সোমবাৰে মানে হেৰি কৰিম আৰু ব্ৰত ৰাখিম। গতিকে আজি হ'ল সোমবাৰ আৰু 5:38 আগতে উঠিব লাগিছিল আৰু উঠোঁতে মোৰ হ'ল আজি 5:51। 5:51 হ'ল। তাৰপিছত মানে ফটাফট উঠি গাটো ধুলোঁ, গাটো ধুই মন্দিৰটো মুচি মন্দিৰৰ শলা দি মানে মই কিহৰ কাৰণে মানে ব্ৰত ৰাখিম সেইটো ক'লোঁ। আৰু আজি হ'ল শিৱৰ দিন, গতিকে ব্ৰত ৰখাটো ভাল বুলি শুনিছোঁ আৰু মোবাইলতো পালোঁ আৰু সেইকাৰণে আৰু ব্ৰত ৰাখিম। আৰু আজি মই এতিয়া মন্দিৰতো যাব ওলাইছোঁ। পুতিয়ে মই মন্দিৰত যাম, তাকো পুৱাই আৰু এতিয়া বাজিছে 6:50। যাওঁ আৰু মন্দিৰত আৰু ক'ত কিমান মানুহ হৈছে আপোনালোককো দেখাম। আৰু বলবমৰ আমাৰ এটা নাৰিকলী মন্দিৰত প্ৰত্যেক শাওনৰ মাহৰ সোমবাৰ কেইটাত বলবম আহে আৰু আপোনালোকক মই আজি এটা ভিউজ দেখাম আৰু বলবমৰ। গতিকে আপোনালোকে চাব ভিডিঅ'টো আৰু কিমান বলবম আহে আমাৰ ইয়ালৈ। গতিকে আমি যাই লওঁ আৰু চাই থাকিব আৰু ভিডিঅ'টো, তাতে চাকি দিম আৰু আমি আহি আছোঁ। এইটো পুতি একো নাছিল, এয়া পুতি আৰু এইফালে বৰষুণ দিব ধৰিছে এতিয়া অলপ। গতিকে আমি যাই লওঁ, চাই থাকিব আৰু এতিয়া মানুহ সিমান উঠাও নাই হয়নে। আৰু আমাৰ লগত কোন আছে জানো? আমাৰ লগত চিকু। আৰু চিকু আমাৰ গাড়ী তলত লাগিছে, সি আমাৰ আগবঢ়াব আহিছে আৰু আমাৰ ঘৰৰ কোনোবাটো আহিলে আৰু তেনেকৈ কি হ'ল। আৰু আজি ভিডিঅ'টো কৰাৰ কাৰণ হ'ল মানে আজি ব্ৰত ৰাখিম নে, সেইকাৰণে মানে আপোনালোকৰ আগত মই ব্ৰত ৰাখিব পাৰোঁ নে নোৱাৰোঁ আপোনালোককো দেখাওঁ আৰু ময়ো চাই লওঁ কি হয়। গতিকে আজি নাখাৱাকৈ থাকিম নে, আজি ফাৰ্ষ্ট নে, প্ৰত্যেক দিনা খোৱা যায়ে আৰু আজি ফাৰ্ষ্ট ব্ৰত ৰাখিম। সেইকাৰণে আৰু ভিডিঅ'টো কৰিছোঁ। মন্দিৰৰ পৰা আহিলোঁ, তাৰপিছত আপোনালোকৰ আগত কথা পাতিম। গতিকে চাই থাকিব আৰু মই সোমবাৰে দেখাইছোঁৱে নাই, সেইকাৰণে মানে আৰু মন্দিৰত যাওঁতেনো কিনো আৰু দেখাম, অকণমান দেখাম আৰু ইয়াৰ মন্দিৰত আমি বলবম দেখা পালোঁ। মানে বলবম সদায় কমলা কালাৰৰ হাফ পেণ্ট স্পৰ্টিং পিন্ধি আহে আৰু মই বেছিকৈ দেখা নাপালোঁ, সেইকাৰণে আপোনালোকক দেখাব নহ'ল। তাতো কেনে কৰিছে চা। আমি শিৱ মন্দিৰত সেৱা কৰিলোঁ, এতিয়া আমি যাম মনসা মন্দিৰত। ধৰি লওক পুতি বুট খাই আছে, মই বুট খোৱা নাই, ব্ৰত ৰাখিছোঁ যে সেইকাৰণে। আৰু এতিয়া আমি যাম মনসা মন্দিৰত। আমি মন্দিৰৰ পৰা আহিলোঁ আৰু ইয়াৰ প্ৰতি দাউৰি আহিছোঁ, কিবা দেউতাকে মাতিছিল। এতিয়া আমি আহি আছোঁ, মানে ঘৰ যাই পাই কি কৰোঁ আপোনালোকক দেখাম। আৰু মন্দিৰত সোমোৱাটো বেছিকৈ নেদেখালোঁ, শিৱ মন্দিৰত আৰু আমাৰ মনসা মন্দিৰত সোমালোঁ। তাৰপিছত এতিয়া আমি আহি আছোঁ আৰু লাহে ভোক লাগি আহি আছে। তথাপিতো প্ৰতিজ্ঞা কৰিছোঁ যদি মানে আজি নাখাৱাকৈ থাকিম আৰু যিমান কষ্ট হয় আজি পাৰিবই লাগিব নে কি পুতি, কি কোৱা? আজি পাৰ বেয়া লাগব। গতিকে আজি আপোনালোকক দেখাম আৰু পাৰোঁ নে নোৱাৰোঁ। গোটেই 7:17 গধূলি 7:17 মানে সূৰ্য অস্ত যাব আৰু তেতিয়া মই মানে ভাতো নাখাওঁ, তেতিয়া ৰুটি চুটি খাই মানে সোমাই থাকিব দিছে আৰু। গতিকে ৰুটি চুটি খাম আৰু ৰাতি 7:17 তেতিয়া আৰু ব্ৰতটো অলপমান ভাঙিম আৰু। গতিকে চাই থাকিব আৰু ৰাতি 7:17লৈকে কি কৰোঁ। গতিকে চাই থাকক আৰু এটা কথা কৈ দিওঁ দেই, মানে মনসা মন্দিৰত জল যি শিৱ মন্দিৰত দিয়া নাই, মনসা মন্দিৰত জল দিছে, সেইখিনি জল আজি খাইছোঁ আৰু অলপ পেটত সেইখিনি আজি পচছি। থুছোঁ একো গিলা নাই, চব পেলাই দি আছোঁ। গতিকে ক'লোঁ আৰু আপোনালোকক জনাই থলোঁ, জলখিনিয়ে খাইছোঁ মাত্ৰ অলপমান। হাই ফ্ৰেণ্ডছ, এয়া হ'ল 2:30 বাজিল। 2:30 বজালৈকে মই একো খোৱা নাই এতিয়ালৈ আৰু তাৰ ভোক লাগি আছে। তাৰপিছত এতিয়া টিভিও চাই আছোঁ আৰু আমাৰ ছোৱালীকেইটা চাই এটা পূৰা লিখা কাম আছে, তাকে লিখি আছে আৰু মই শিকাই দি আছোঁ। আৰু মানে 7টালৈ ৰখি আছোঁ আৰু গধূলিলৈকে। আৰু অলপ পিছত মই দোকানত যাম ৰুটি আনিবৰ কাৰণে। তাৰপিছত এতিয়ালৈ একো খোৱা নাই আৰু
তাৰ ভোক লাগি আছে পেটটো তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে ক'ত কি কৰোঁ বহুত টাইম ভিডিঅ' কৰা নাই আৰু কিনো ভিডিঅ' কৰিম মানে টিভি চিভি চাই পেলাই এনেকৈ সময়টো কটাই আছোঁ আৰু সিহঁতকো পঢ়াই আছোঁ সেইকাৰণে আৰু মাহঁতে কাপোৰত লাগি আছে মানে কাপোৰ চলাই আছে আৰুতো বৰষুণ দিছিলে অলপ আগতে বৰষুণ অলপ এতিয়াহে কমিল আৰু এতিয়া ৰ'দ দিব ধৰিছে আৰু সেইকাৰণে আৰু গতিকে চাই থকা আৰু ভিডিঅ'টো গধূলি ক'ত কি কৰোঁ দেখাম আপোনালোকক হাই এতিয়া বাজিলে 7:17 আৰু মন্দিৰৰ সলা দিলোঁ মন্দিৰত মানে সেৱাটো কৰিলোঁ আৰু সেৱাটো কৰি উঠি এতিয়া মই চাহ বনাইছোঁ ফাৰ্ষ্ট খালোঁ পানী মন্দিৰতে পানী খালোঁ পানী খাই উঠি এতিয়া মই চাহ খাম আৰু তাৰ কাৰণে মই ৰুটি আনিছোঁ ৰুটি খাম আজি মই ৰুটিয়ে খাই পেলাই সোমাম আৰু কাইলৈ বাকী চাহ ভাত চাত খাম আৰু গতিকে আজি আৰু কিবা কৰি চলিছে পেট নাটানা হৈছে জানানে আপোনালোকে মইহে জানো কিবাকৈ ৰ'লোঁ 6:50 মানৰ পৰা মই পূৰা ৰৈয়ে আছোঁ মানে শলা চলা দি আজৰি হৈছোঁ তেতিয়া তাৰপিছত মানে 7:17 শলা দি উঠি মানে খাম আৰু গতিকে চাহটো হৈ আছে মই চাহটো খাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকক এয়া মই চাহ খাম মানে লাইটটো ভালকৈ অহা নাই চাহ খাম এয়া কাপ লৈছোঁ আৰু ইফালে চাহ এয়া আৰু এয়া ৰুটি খাম চাহৰ লগত এয়া চাহ এয়া চাওক চাহ এয়া লাল চাহ খাম এতিয়া গতিকে খাই লওঁ ভোক লাগছে কিবাকৈ মুখৰ উঠি বস্তু গতিকে আৰু ভিডিঅ'টো নকৰোঁ এতিয়া খাই লওঁ আৰু গতিকে খাই উঠি মানে অলপমান হেৰি কৰিম গতিকে খাই লওঁ সোনকালে নহ'লে পেটে মোৰ একে ৰখি থাকিব নোৱাৰে আৰু গতিকে আজি ভিডিঅ'টো আৰু এইখিনিতে সকলো যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' লগ পাম আৰু গতিকে আজিৰ কাৰণে আৰু বাই বাই খাই লওঁ আৰু দেই ইমান ভোক লাগিছে